एवरीवन आज आमी आरो एटा भिडिओ बनाब गई आसु। आज भिडिओ स्पेशलिटी है जे आज सानडे है और सानडे आमी दुजने दुजनर कारणे निजे निजे खाना बनाम। मिहिरे तार फेवरेट बनाब और मैं मोर फेवरेट बनाम। तो रेसिपी आमी शेयर करिम एकेलगे। जदि आपनालोके ट्राई करिब बिचारे ट्राई करिब पारे रेसिपी। तो भिडिओ तो एनेके कन्टिन्यू राखिम, रेसिपि कन्टिन्यू हब। तो आपनालोके शेषলৈके चाइ থাকিব। मैं बनाब लैছোঁ मोर कारणे चितल माछ 2 पिस भापत दिया बनाबर कारणे मैं एतिया रेडी करि आसु। माने आरो बिलाही आरो जलकिया पुरिब दिसु कारण पुरा फ्लेवर मोर बहुत फेवरेट है। और जलकिया जला आछे टका उठि गल और माने बिलाही तो काटि दिसु। बिलाही तो अकमान डाঙर आछिल, सिजिबले अलप टाइम লাগিব जे हेकाৰণে दुफाल करि दिसु ताते जल्दी হৈ যায় जेन। और নহৰু और आदा बटी लम। जलकिया केटा माने आगते गुसाई लम। जलकिया सोनकाले हो जाए न हेकाৰণে केटा आगते गुसाई दिम। নহলে एकेबारे जलातो पुरी गले माने टेस्टটো नाथाकिब। अकमान खाली और गरम हले হৈ गल। बिलाही दुटा हब बाकी आछे, बिलाही 2 पिस হৈ যাওক एकेलगे। बिलाही पूरा হৈ गल मोर, बाकीखिनि एकेलगे और प्रिपेरेशन करिम। गैसটো अफ करि दिउ। 2 पिस माछ मोर मेरिनेशनत आछिल। मैं नेमु हालधि और निमखेदि मेरिनेशन करि थैसिलु। जोवाकाली रातिये करि थৈ दिसिलु। एतिया माने और डाइरेक्ट एटु पिसे दि दिम। टिफिन बक्स एटा लैছো, तार भितरत 2 पिस दि दिम और बाकी जिबिला इनग्रेडिएंट्स আছে ইয়াতে একেলগে দি দিম। বিলাহীৰ যিমানখিনি মানে আৰু এই পাকলিখিনি এৰাই ল'ব পাৰে এৰাই ল'ব, তেতিয়া মানে আৰু কোলা কোলাখিনি নোহোৱা হ'ব, দেখাটো ভাল দেখি। বিলাহীটো মই অকমান কাটি সৰু সৰু পিস কৰি দিম কাৰণ বিলাহী বহুত ডাঙৰ হয়। তো অকমান সৰু কৰি দিলে মানে আৰু সোনকালে সিজি যাব। অলৰেডি रोस्ट करते जिखिनि सिजिसे तार उपरि और बाकीखिनि जाते भालके सोनकाले आरामत सिजि जाए तार कारणे मैं काटि एनेके पिस पिस करि दिम। এইখনত যে মই কাটিব একদম বেয়া পাওঁ, কাটিবই নোৱাৰো, কিন্তু গৰমৰ কাৰণে মই এনেকে কাটিব লগা হৈছে। বিলাহীটো গৰম। এইখন মিহিৰেহে ইউজ কৰিব জানে মানে আৰু মই মাজে মাজে ট্ৰাই কৰো অলপ চলপ এনেকে, কাৰণ কাটি পিনে ভাল লাগে। বাট ভয় এটা মনত থাকে যে মোর আঙুলি কাটি যাব নেকি বুলি। বিলাহী এক পিস একেলগে মাছৰ লগত দি দিও ইয়াতে। এইটো ৰেচিপি আমাৰ অসমৰ বহুতেই ফেভৰেট, বহুত মানুহৰে ফেভৰেট বুলি ক'ব লাগিব। মোৰটো একদম তামাম ফেভৰেট। এতিয়া জলকীয়া কেইটাও দি দিও একেলগে। জলকীয়া বিলাহী और মাছকেইটা গল। এতিয়া বাকি ইনগ্ৰেডিয়েন্টছখিনি দিম। আদা নহৰু 1 চামুচ, সৰিয়হ তেল, তেল অকমান বেছিকে দিব কাৰণ কিছুমানে মানে এইটো ভাপত দিয়া মাছটোৰ গোন্ধ পায়। তো মই অকমান গোন্ধ পাওঁ, তো তেল বেছিকে দি দিও, তাৰ কাৰণে গোন্ধটো অকমান কম যেন লাগে আৰু। এতিয়া ইয়াতে দিম ধনিয়া, নিমখ। ধনিয়াখিনি মিহি মিহিকে কাটি ল'ব। ধনিয়া আপুনি যিখিনি আপোনাৰ মন যায় সেইখিনি দিব পাৰে, কাৰণ বহুতে ধনিয়া খাই বহুত ভাল পায়। মই এটা তাৰে মাজত মানে মই কেঁচা ধনিয়া এনেকে দিলে ন বহুত ভাল পাওঁ, আৰু মই ধনিয়া অকমান বেছি বেছিয়ে খাওঁ। কেঁচা কেঁচা বেছি ভাল লাগে চব্জিত দিয়াতকে। অকমান নেমু চেপি দিওঁ। নেমু বেছি নিদিওঁ কাৰণ কেঁচা বিলাহী অলৰেডি মানে আৰু টেঙা টেঙা লাগে। নেমু বাছ ফ্লেভাৰৰ কাৰণে দি আছোঁ। আৰু লাষ্টত দিম এতিয়া নিমখ। নিমখ মাছত অলৰেডি মেৰিনেট কৰা টাইমত দিছোঁ। তো এতিয়া মই বিলাহীখিনিৰ কাৰণে যিখিনি মানে প্ৰয়োজন সেই অনুযায়ীহে মানে মই নিমখ দি আছোঁ। আৰু এইটো এতিয়া মই মিক্স নকৰোঁ। এতিয়া মই ডাইৰেক্ট ঢাকনিখন মাৰি দিম। মই মিক্স যেতিয়া ৰেডি হ'ব না তাৰপিছত মই মিক্স কৰিম। এতিয়া মানে কুকাৰত একেলগে হৈ যাবলৈ দি দিওঁ। পানী দিব লাগিব কুকাৰত। এতিয়া টিফিন বক্সটো কুকাৰৰ ভিতৰত ভৰাই দিম। আৰু এতিয়া হুইছেল আহিবলৈ দিম। ঢাকনি হেৰাইছিলে মোৰ।
ঢাকনিখন লৈ আহিম এতিয়া হুইচেল আহিব দিম 4:30 মান হুইচেল আহিব দিম এইখিনি ৰেডি হৈ থকালৈকে মই সালাড বনাই লওঁ হৈ গ'ল হুইচেল কেতিয়াবাই বাট মই ওলোৱা নাছিলোঁ মানে আৰু ঠাণ্ডা হৈ যাব বুলি ওলোৱা নাছিলোঁ এতিয়া এবাৰ মিক্স কৰি দিম গোটেইখিনি ইয়াতে যদি আপোনালোকে পিঁয়াজ দিব ইচ্ছা কৰে পিঁয়াজো দিব পাৰে বাট মই পিঁয়াজটো ইমান এটা ভাল নালাগে ইয়াতে তো মই এনেকৈ চিম্পলটোৱে খাই ভাল পাওঁ মোৰ আমাৰ অসমীয়া যিমান কুইজিনবিলাক থাকে ন চব মানে ফেভৰেট হয় তো ৰেডি হ'ল তেতিয়া ভাতৰ লগত খাম এইটো सो गाइस रीमा ने तो अपने लिए फ़िश बना लिया है एंड अब बचा मैं सो मैं अभी अपने लिए चिकन कबाब्स बनाऊंगा एंड उसके लिए सबसे पहले मैं चिकन को मैरिनेट करने रखूँगा सो गाइस मैंने इसमें सारे मसाले ऐड कर दिए हैं अभी मैरिनेशन बनाने के लिए एंड अभी अच्छे से इसको मिक्स करके इसमें चिकन ऐड करेंगे सो मैंने अभी इसमें अच्छे से चिकन ऐड कर दिया है और प्रॉपर मिक्स करके इसको अभी 1 आवर के लिए मैरिनेशन के लिए रखेंगे চিকেন মেৰিনেট হৈ গ'ল এতিয়া মানে আৰু সি স্কিউত লগাই আছে চিকেন লগাব কেপচিকাম আৰু পিঁয়াজ স্কিউবিলাক অকণমান এনেকৈ পানীত তিয়াই থ'ব লাগে তাত যাতে মানে জ্বলি নাযায় আৰু এইটো আজি মিহিৰৰ ৰেচিপিটো মানে অভেনত বনাব গৈ আছে তো তাৰ হিচাপত সি কৰি আছে মই ডিষ্টাৰ্ব নকৰোঁ কাৰণ সি কিবা কাম কৰি থাকিলে যদি মই মাতি থাকোঁ ন তাৰ মানে ডিষ্টাৰ্ব হয় সেইকাৰণে একদম মই আৰু আপোনালোকক কৈ আছোঁ আপোনালোকেও ট্ৰাই কৰিব ৰেচিপিটো এবাৰ ঘৰত मेरे को थोड़ा दोगे कि नहीं एक पीस देना ठीक है ओनली 1 पीस आखिरी पास्ता हो जाएंगे लंबा रखने से भी हाँ ऐसे भी कर सकते हो वैसे आइडिया बुरा नहीं है परफेक्ट এতিয়া ইয়াৰে ওপৰে ওপৰে অকণমান অইল দি দিলে হ'ল वैसे मीर ऑयल क्यों देना होता है
अच्छे से ग्रेट होते टाइम पक जाए, ऊपर का हार्ड क्रिस्पी करने के लिए, थोड़ा पकाने के लिए। ओके रख दो। गोल ओवेनत बंद कर दो। कॉम्बी ग्रिल माइक्रो 10 मिनट्स। फर्स्ट 10 मिनट करते हैं, फिर चेंज ठीक है। करेंगे साइड। ओके 10 মিনিট মানে আৰু এটা সাইড হ'বলৈ দিছে আৰু 10 মিনিট দ্বিতীয় সাইডটো হ'বলৈ দি দিব। তো এতিয়া আমি কি কৰিম, এতিয়া মানে উল্টা ফালে আৰু তেল লগাই দিম। যেনেকৈ আমি প্ৰথমতে তেল লগাইছিলোঁ ন ওপৰে ওপৰে, আৰু এতিয়া এইটো ফালে এনেকৈ উল্টা কৰি পিনে ইয়াতেও তেল লগাই দিম। হেৰা অইল অইল লগাই পিনে আৰু অভেনত যাবলৈ দিম 10-15 মিনিট। কিतना টাইম? सेम 10 আৰু 10 মিনিটেই হ'বলৈ দিম, তো হৈ যাব। মানে 20 মিনিটত আৰামছে হৈ যায় ৰেচিপিটো, আৰু খাইতো তামাম মজা লাগে, সেইটো বেলেগ কথা। আৰু এবাৰ গৈ আছে অভেনত। সেম কম্বি গ্রিল মাইক্রো আৰু 10 মিনিট, আৰু 10 মিনিট হ'লে হৈ যাব ৰেডি। আমাৰ চিকেন কাবাবস ৰেডি হৈ গ'ল। কালাৰ দেখি মুখত একদম জিভাৰ পানী পৰিব ধৰিছে। ৱাও, ৰেডি টু সার্ভ। গোন্ধ এটা আহিছে ন, ইমান মানে লোভ লাগি গৈছে গোন্ধটো পাই মোৰ। তেতিয়াৰ পৰাই লোভ লাগি আছিলে, এতিয়া ৰেডি মানে আৰু ৰখিব নোৱাৰোঁ যেন লাগিছে। তো ফাইনেলি আমাৰ লাঞ্চ প্ৰিপেয়াৰ হৈ গ'ল। মিহিৰৰ কাৰণে চিকেন কাবাবস, চাটনিও নিজে বনাইছে আৰু চেলাড, আৰু মই খাম। আৰু মোৰ আছে ভাপত দিয়া চিতল মাছ, মই ভাতেৰে খাম, ভাতখিনি নেদেখুৱা আৰু। তো আমাৰ আজিৰ কষ্ট ইমান টাইম বনোৱা 2 ঘণ্টা আৰু বেছি লাগি গ'ল। তো ৰেডি হৈ গ'ল, তো এতিয়া খাবলৈ বহিম। इधर दिखाओ, कटोरा दिखाओ मेरा। मैं मुखत लगाई आसो बेसन और मऊ। स्किन क्लीन करिबर कारणे बेसन और मऊ लगाई आसो। मैं स्क्रब यूज नकरो, स्क्रब यूज करिले स्किन तो बेया হয় मोर, तो मैं एनेके स्क्रब करो बेसनेरे। माने मोर मुखत आगते बहुत पिम्पल्स आसिले, तो पिम्पल्सत स्क्रब यूज करिब नालागे, तो मैं तेতিয়াर পৰা এইটোকে यूज কৰি আছো। এবাৰ মিহিৰকো লগাই দিওঁ একেলগে, নিজে নলগাই ময়ে লগাই দিওঁ। ইমান মৰম কৰোঁ, একেবাৰে লগাই দিছোঁ। মানে মোৰ মিক্স কৰোঁতে অলপমান বেছি হ'ল, ঘৰত লগাবৰ কাৰণে আৰু বেলেগ মানুহ নাই, সেইকাৰণে মিহিৰকে লগাই থৈ দিওঁ। बचा कुछ लगेगा। আপোনালোকে ঘৰত এনেকুৱা কৰিব, যদি এনেকুৱা ৰৈ যায় ন, ৰৈ গ'লে হাজবেণ্ডক লগাই থৈ দিব। ৱেষ্ট নহয় ন বস্তুবিলাক, তেতিয়া ইউজ হৈ যায়, আৰু স্কিনো কাম দিব, স্কিনৰ কাৰণেও ভাল। সানডে আৰু ফুৰিব ক'তো যাবলৈ নাই, কি কৰোঁ, ঘৰত এইবিলাক কৰিয়ে টাইম পাছ কৰিব লাগে। लिप्स ऐसे करो, बंद कर दो अंदर। हो गया। কিন্তু শুকাই গ'ল একেবাৰে, এতিয়া একেলগে ৱাছ কৰি লওঁ। মিহিৰে চাও কি কৰিছে।
आपने धो लिया? यो মিহিৰ একদম মুখ চুখ ধুই পুৰা একদম বহি আছে, গমে নাপাওঁ ময়ো ধুই লওঁ মুখখন। তো এতিয়া মই লগাম গাৰ্নিয়াৰৰ হয় এইটো মিল্কী চিৰাম মাস্ক। এইটো মানে লগাই কিবা এটা ভাল লাগে, স্কিনটো চফ্ট চফ্ট যেন ফিলিং হয়। এইটো আপোনালোকে যদি লগায় তেনেহ'লে মাহত 4বাৰ লগাব, 1 উইক আফটাৰ কৰি। ময়ো এনেকৈয়ে লগাওঁ। এইটো এখন মই এতিয়া লগাই পিনে 15 মিনিট ইয়াতে ৰেষ্ট ল'ব লাগে। তাৰপিছত স্কিনটো ইমান চফ্ট চফ্ট লাগে ন, আপোনালোকেও ট্ৰাই কৰি চাব। ये वो है তো এতিয়া মই 15 মিনিট চকু মুজি অকণমান শুইও যাওঁ আৰু এইটো হোৱালৈকে ৱেইট কৰোঁ। মাছটোকে 15 মিনিট হৈ গ'ল। এতিয়া মই মাছখন এৰাম। এৰাই মেলি কি কৰিব আপোনালোকে, পানীৰে ধুই নিদিব, পানীৰে ধুই দিব নালাগে। কটন ল'ব, কটন লৈ পিনে স্কিনটো অইলি দেখা পাই আছে ন, অইল লাগি আছে, তো কটন দি ৰাব কৰি দিব, এনেকৈ ৰাব কৰি দিব খালি। ৱাছ নকৰিব, ৱাছ কৰিব নালাগে। যিখিনি অইলি লাগে বা মিল্কি লাগে সেইখিনি মানে আৰু এনেকৈ মুচি দিলে হয়। একেবাৰে স্কিনটো চফ্ট লাগে এইটো লগাৰ পিছত। এইটো এতিয়া লগাম, এইটো পিলগ্ৰিমৰ হয়, এইটো এটা চিৰাম হয়। বাছ এইটো লগাম আৰু একো নলগাওঁ এতিয়া। তো হৈ গ'ল মোৰ ফেচ ক্লিন আপ। মই এনেকৈ কৰোঁ ফেচ ক্লিন আপ। আপোনালোকে কেনেকৈ কৰে কমেণ্টত জনাব। কোনে কি ইউজ কৰে বা কি প্ৰডাক্ট ইউজ কৰিলে ভাল হয়, যাৰ যিখিনি নলেজ আছে কৈ দিলে হ'ল, ময়ো ট্ৰাই কৰিম। তো ইয়াতে সামৰোঁ। আমাৰ ভিডিঅ'বিলাক চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ইগন'ৰ মাই বেকগ্ৰাউণ্ড। তো প্লিজ সকলোৱে ছাপোৰ্ট কৰিব। নতুন একাউণ্ট হয়, আগুৱাই পঠাব আমাকো অকণমান। থ্যাংক ইউ ছ' মাছ ফৰ ৱাচিং।